গুড মৰ্ণিং এভৰিৱান। কি খবৰ সকলোৱে? ৱেলকাম টু মাই ইউটিউব চেনেল ভাগ্যশ্ৰী ব্লগ। আজি আমাৰ ঘৰলৈ কোন কোন আহিছে আপোনালোকক দেখাইছোঁ আপোনালোকক। এয়া প্ৰথম আহিছে গাৰ্গী গৌৰী দত্ত। লেণ্ড কৰিছে পৰহি 4টা বজাৰ পিছত লেণ্ড কৰিছে। আৰু এয়া আমাৰ আমগুৰি হৈছে কালি লেণ্ড কৰিছে, কালি সন্ধিয়া দেই। তেওঁ আমাৰ ছাইডৰ ফিল্ডখনত, দোকানৰ ওচৰৰ ছাইডৰ ফিল্ডখনত। আৰু এওঁ মানে লেণ্ড কৰিছে আপোনাৰ পৰহি দিনা 3:30 বাজি গ'ল আৰু লেণ্ড কৰিছে। এওঁ পটককৈ গৈ পাহৰি গৈছিলেগৈ। তাৰপিছত এতিয়া আমি চবেই খাই বৈ মেলি ৰেডি হৈ দোকান যাব ওলাইছোঁ আৰু তিনিটা। এয়া ব্লেক পন্থা, মানে ব্লেক পন্থা, এয়া চব ব্লেক পন্থা। ঠিক আছে, আৰু আগত দেখাই থাকিম আপোনালোকক আমি কি কৰিছোঁ, ক'ত গৈছোঁ। আমাৰ এইকেইটা হৈছে ৰখীয়া। ক'তো নিদিওঁ নহয়, মই এনেই কৈছোঁ, মই কাৰোবাক ভিডিঅ' দিবলৈ কৈছোঁ, মই কিবা ইউটিউবত নিদিওঁ নহয় কিবা। এইফালে আমাৰ বাইদেউ গা ধুবলৈ পানী নাইকিয়া হৈছে, ৰখি আছে। এইফালে জিন্তু আমগুৰি, এইটো কি মছলা কাটিবলৈ দায়িত্ব এতিয়া হেৰিয়ৰ পৰা অৰ্ডাৰ আহিছিলে। এয়া আমাৰ বইল বনি আছে, মাছ, কচ মাছৰ বইল লগত খৰিচা, আদা নহৰু এতিয়া পিচি থকা হৈছে। এইজন আমাৰ কুক আজি নতুনকৈ জইন কৰিছে, কালি পৰহিয়ে অহা বাৰু, যিহেতু আজি চাকৰিত। এইফালে টোপোলাত খৰিচা আছে দেই। এইখিনি ক'ৰপৰা আনিছে দাদা? কেপি চাৰিআলি। কেপি চাৰিআলি পাৰিলে খৰিচা। এইখিনি 50 টকাৰ খৰিচা গৈছে আৰু। এইফালে এয়া বন্ধাকবি। কিবা এটা কৈ দিয়ক আপুনি। এইটোতো ক'ম বাৰু, দেৰি আছে এইটো কোৱালে। এতিয়া আপোনাৰ অনুভৱ কেনেকুৱা সেইটো কৈ দিয়ক বনোৱালৈ। ৰাইজে বাৰু জনাবই। এতিয়া হেৰি আপোনাৰ অনুভৱটো কেনেকুৱা এতিয়া এই মুহূৰ্তত? আপোনাক ভালকৈ দেখাই দিছোঁ। ওপৰত মাছৰ কণীহে আছে দেই, ইয়াত মাছটো আছে মানে ইয়াতে। এয়া বনি আছে, ইয়াত বহুত আৰু কেইটামান এড কৰিব আছে বাকী। এয়া টিঙত আম পৰিছে। হ'লে লগতে আমি মানে বস্তুবিলাক বনালে, এটা বস্তু বনাৰ পিছত অৰ্ডাৰ দিয়াৰ পিছত খাবলৈ আহি যায় মানুহ। হৈ গ'ল, দিয়ে খাম আৰু এতিয়া। বৰ্তমান উতলো কৰিছে আৰু ইয়াত খৰিচা এড কৰিবলৈ আছে। আৰু এইফালে বন্ধাকবি কাটি আছে। এই নহৰু গুচাই দিছোঁ, আদা 4 ঘৰ বিচাৰিলোঁ, নাই দোকানত থাকিলে আৰু কেইঘৰমান বিচাৰিম আৰু আদাটো। তাৰপিছত ইয়াত দি দিম আৰু। কেইটা বাজিলে? 11টা বজা নাই, 12টা বজাৰ আগলৈকে কেইবাঘৰো বিচাৰিব পাৰিম। এতিয়া যাওঁ আমি দৈ আৰু মই আদা বিচাৰোঁগৈ। বাই বাই। এতিয়া সময় 12টা বাজি গ'ল। তো আমি দোকানৰ পৰা আহি গা পা ধুই ভাত পানী বনাই খালোঁ, খাই অলপ টাইম বহিছোঁ, তাৰপিছত শুব যাম। যিহেতু দিনটো বহুত ব্যস্ত হ'লোঁ, দোকানৰ ভিডিঅ' দেখাব নহ'ল। 2-3বাৰমান মোৰ নিজৰ কামত টাউন অহা যোৱা কৰিব লগা হ'ল। কেক পিঠা বনালোঁ। তাৰপিছতে এতিয়া আপোনালোকে আগলৈ দেখাই থাকিম কি কি কৰিছোঁ। তো আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, থেংক ইউ।